Good morning, বাইদেউ। বহা বহা। আজি মই তোমালোকক প্ৰশ্ন এটা সুধিম দেই। ক'লে বাইদেউ? প্ৰশ্ন মানে কি বস্তু বাইদেউ? ঐ মূৰ্খ, প্ৰশ্ন মানে কোৱেশ্যন আকৌ। কি বাইদেউ? লোকেশ্যন? ঐ চাহ তই এফালে আছোন। বাইদেউ কওক। তোৰ বেনটো কি খাই বনালি অ? বাইদেউ শিখৰ। কি তই শিখৰো খা? চাহ শিখৰটো দে। আপুনিনো কি কৰি থকা দেখিছা? কি কলি? বাইদেউ মই কিবা বেয়াকৈ কলো নেকি? নাই নাই আইজনী, তোৰ মাথা আছে অ। বাইদেউ সোমাব পাৰোনে? তই গৰুৰ কাৰণে ঘাঁহ কাটিব আহিছ নেকি? বাইদেউ লকডাউনৰ অভাৱৰ কাৰণে আমাৰ কাপোৰ কিনিবৰ কাৰণে টকা নাই যে, সেইটো কাৰণে বাইদেউ দেউতাৰ ৰঙকে পিন্ধি আহিছো। যা বগৈ। ঐ বিকু তই উঠছোন। তই কচোন মেঘ কেনেকৈ সৃষ্টি হয়? দেউ আপুনি যে কি প্ৰশ্ন কৰে নহয়। আমি যে গেছ জ্বলাও, এই ধোঁৱাবোৰ 2 মিনিটৰ পাছত গৈ মেঘ সৃষ্টি হয়। তই কচোন পাহাৰ কেনেকৈ সৃষ্টি হয়? বাইদেউ একদম মামুলি প্ৰশ্ন। বাইদেউ জেচিবি দি মাটি কাটিলে পাহাৰ সৃষ্টি হয়। ৰেডবুল তুমি বহা। তই কচোন ভূমিকম্পৰ কেনেকৈ সৃষ্টি হয়? পাহাৰ ভাঙি গ'লে ভূমিকম্প সৃষ্টি হয়। তোৰ হাড় ভাঙি ভূমিকম্প সৃষ্টি কৰি দিম ৰ। তই কচোন ইংৰাজে ভাৰতত কিমান বছৰ ৰাজত্ব কৰিছিল? বাইদেউ আপোনাৰ বাপ দাদাই দেখা নাই ইংৰাজ মানে কি, আৰু মইনো কেনেকৈ ক'ম? কেনে পালে বাইদেউ? তহঁতৰ নিচিনা ল'ৰা ছোৱালী দেশত থাকিব নালাগে দেই। যা বাপাহঁত যা। আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।